কৰাৰকুৰত একদম বাঁহেৰে নিৰ্মিত এখন ৰেষ্টুৰেণ্ট বুলি ক'ব লাগিব। এই ৰেষ্টুৰেণ্ট ইমান আটকধুনীয়া ৰেষ্টুৰেণ্ট, মানে নিৰ্মাণ কাৰ্য আপোনাৰ কেনেকৈ আহিল, মনত কেনেকৈ আহিল? বাঁহেৰে নিৰ্মাণ কৰা হৈছে গোটেইখিনি। আচলতে সঁচা কথা ক'বলৈ গ'লে মই অনলাইনৰ পৰা চাইছিলোঁ বেম্বো হাউচ এনেকুৱা জাগা। মই আগৰ পৰাই ফাষ্টফুডৰ লগত জড়িত, বিজনেছৰ লগত মোটামুটি আপোনাৰ বেম্বো হাউচ এইবিলাক চাইছোঁ। মুঠ কথা মই অনলাইনৰ পৰা ডিজাইনবিলাক চাই মই মানে এই কনচেপ্টটো মোৰ আহিছে। এতিয়া আপোনাৰ ইয়াতে যেনেকৈ খাদ্য যেনেকৈ সুস্বাদ, ঠিক তেনেকৈ মানুহ এই বাঁহৰ ঘৰ, চাংঘৰ, মানে এইটো চাংঘৰ চাবলৈ আমাৰ ইয়াতে চাংঘৰ নাই। চাংঘৰ কাৰ্বি আংলং বা সেনেকুৱা ঠাইত বহুত চাংঘৰ আছে বা তেওঁলোকৰ এটা সংস্কৃতি, কিন্তু আমাৰ ইয়াতে একদম নতুন মানুহৰ কাৰণে। গতিকে মানুহ বেছিকৈ আহে, কিন্তু মানুহ বেছিকৈ আহি তেওঁলোকৰ অনুভৱ কি, তেওঁলোকে কি কয়? যথেষ্ট মানুহে সঁহাৰি দিছে আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ ইয়াতে মানুহে ভাবে বাহিৰৰ পৰা যে বহুত হাই প্ৰাইচ কিজানি, ইমান মানে বাহিৰে নিৰ্মাণ কৰিছে। আৰু কিছুমানে ভাবে টিকটৰ প্ৰাইচ আছে নেকি, কোনো ধৰণৰ টিকটৰ প্ৰাইচ নাই, এণ্ট্ৰি ফিজ নাই, আৰু খুব মানে একেবাৰে সুলভ মূল্যত বুলি ক'ব পাৰি। এনেকুৱা কম প্ৰাইচত আমি মানে ভাল মানে কোৱালিটিযুক্ত খানা আমি দিয়াৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া কি কি খানা পায় আপোনাৰ? ফাষ্টফুডৰ যোনবিলাক আইটেম, মমত আৰম্ভ কৰি বিৰিয়ানীত আৰম্ভ কৰি ইত্যাদি আইটেম পোৱা যায় আমাৰ। চব সুলভ মূল্যত পায় নেকি? হয়, সুলভ মূল্য। এদিন আহিব চব আপোনালোকৰ ফলোৱাৰ্ছক মই আহ্বান জনাইছোঁ, এদিন আপোনালোকে আহি ভিজিট কৰক আমাৰ চাংঘৰ। হয়, ময়ো অনুৰোধ কৰিম আমাৰ ফলোৱাৰ্ছসকলক, আপোনাসকলে ইয়াত আহিলে একদম সুস্বাদু খাদ্য পাব। আৰু আমাৰ শাকিল, আপোনাৰ নামটো কি? মোৰ নাম আচলতে নুৰ শাহিল জামান। নুৰ শাহিল জামানৰ এই ৰেষ্টুৰেণ্ট, নতুন ৰেষ্টুৰেণ্ট, আৰু আহিলে মনটো ভাল লাগিব। সকলো বাঁহেৰে নিৰ্মিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান দেখাই দিছোঁ ইয়াৰ লুকআউটটো। ইয়াতে চাওক, চব বাঁহেৰে নিৰ্মাণ কৰা হৈছে। যিহেতু আমাৰ এইখিনি অঞ্চলত বাঁহেৰে নিৰ্মাণ কৰা ঘৰ নাই, কাৰ্বি আংলং বা তেনেকুৱা ঠাইত আছে, হিলছ এৰিয়াত আছে, কিন্তু আমাৰ ইয়াতে একদম কৰাৰকুৰ নদীৰ পাৰত যিটো RCC ব্ৰিজ আছে, ইয়াতে চাওক বহুত মানুহ আহিছে। কেইবাটাও কামৰা বুলি কয়, ইয়াতে কোঠা আছে, বহুতকেইটা কোঠা আছে, কোঠাত মানুহ ভৰ্তি। ইফতাৰৰ পিছত এই মানুহখিনি ইয়াতে আহিছে। আৰু ইয়াৰ পৰা বাৰিষাৰ দিনত আৰু ভাল দেখিম কিজানি, যে তলফালে যেনে চাওক, যেতিয়া পানী উঠিব তেতিয়া আৰু ভাল লাগিব। পানীৰ ওপৰত থাকিব, তেতিয়া ভাহি থাকিব, উপঙি থাকিব, তেতিয়া আৰু বেছি বহুত ভাল লাগিব। আৰু ওচৰতে নদী আছে, বেকী নদী। আৰু এইটো শাহিল জামানৰ নিজস্ব ধাৰণাৰ ওপৰত কৰিছে, সকলোখিনি নিজৰ ধাৰণাৰ ওপৰত কৰিছে। আৰু মানুহেও খুব আদৰি লৈছে এইটো। চাওক, সদায় ভিৰ থাকে এনেকুৱা সন্ধিয়া সময়ত।